আজি যেটা আমার এতিয়ালৈকে আমি রেকর্ডিং হয়ে থাকি আমি সুধা আপোনাৰ মতামত জনাওক। আজি আমাৰ এই দক্ষিণপাট কলিতা গাঁৱৰ যুৱকবৃন্দই এই পোহৰ উৎসৱ দীপাৱলী উপলক্ষে সমূহ গাঁওবাসীৰ সহযোগত যি দীপাৱলী পোহৰ উৎসৱ আয়োজন কৰিছে অতি লেখত ল'বলগীয়া, যিটো আমাৰ এই নামঘৰত এই প্ৰথম বুলি আমি জ্ঞাত হৈছোঁ। সেইকাৰণে এই যুৱকবৃন্দক আমি আমাৰ ফালৰ পৰা আমাৰ কলিতা গাঁৱৰ ৰাইজৰ ফালৰ পৰা ধন্যবাদৰ পাত্ৰ বুলি আমি আজি ঘোষণা কৰিছোঁ। তেওঁলোকৰ জীৱনো যাতে এনেকৈ পোহৰৰ লেখীয়া উজ্জ্বল হৈ উঠক। আৰু এই পোহৰ উৎসৱ 3টা কাৰণত পতা হয় শাস্ত্ৰবিধি মতে। প্ৰথম কাৰণ আছিল নাৰায়ণে যেতিয়া ধনুচাবাৰীলৈ গৈছিল, তেতিয়া পুনৰ যেতিয়া ফাকুৱা দোলোৎসৱত আহিছিল, তেতিয়াও পোহৰ উৎসৱ পতা হৈছিল। ইয়াৰ উপৰিও যেতিয়া ৰাম বনৰ পৰা ঘূৰি আহিছিল, ঘূৰি আহোঁতে সেই অযোধ্যাবাসীয়ে এই দীপাৱলীৰ এই পোহৰ উৎসৱ আনন্দৰে পতা হৈছিল। পোহৰ উৎসৱ মানে মনৰ সংকীৰ্ণতা দূৰ কৰি সকলোৰে আনন্দ আৰু মলিনতা দূৰ কৰি সম্প্ৰীতি বৃদ্ধি কৰি এক গোটেই মানুহৰ গোটেই প্ৰাণীৰ উভয়ৰে বিশ্বৰ যাতে পোহৰ হয়, শান্তি হয়। এই পোহৰ মানে আমাৰ যিখিনি আন্ধাৰ আছে, যিখিনি আমাৰ মলিন আছে, এই দীপাৱলীৰ পোহৰে এই মলিন ভাৱখিনি আঁতৰ কৰি আমাৰ সম্প্ৰীতি বৃদ্ধি কৰি বিশ্বৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলোঁ। সেয়েহে আমি সকলোৱে আজি এই নামঘৰত একত্ৰিত হৈ আমি সকলোৱে সেৱাটি ল'লৈ আমাৰ খুটি আনন্দিত হ'ব বুলি সকলোকে আমি আঁঠু ল'বলৈ অনুৰোধ কৰিছোঁ। সেৱা